ONGC হলালে নিজৰ খেল মাত্ৰ 2 বছৰতে সম্পূৰ্ণ কৰিলে ডাঙৰ প্ৰজেক্ট এটা আৰম্ভ গেছ উৎপাদন বিলিয়ন বিনিয়োগে শক্তিৰ দিশ সলনি কৰিব এয়া আত্মনিৰ্ভৰ ভাৰতৰ দিশতে এক ডাঙৰ খোজ এটোৰে পৰা ভাৰতৰ বিদেশী গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব এই ভাৰতৰ শক্তি খণ্ডৰ ক্ষেত্ৰত এটা ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে সমগ্ৰ বিশ্বই যেতিয়া তেল আৰু গেছৰ সংকটৰ সৈতে যুঁজি আছে তেতিয়া ভাৰতে নীৰৱে এনে এক পদক্ষেপ গ্ৰহণ কৰিছে যে আগন্তুক বছৰবোৰত সমগ্ৰ শক্তি পৰিস্থিতি সলনি কৰিব পাৰে দেশৰ সৰ্ববৃহৎ চৰকাৰী তেল কোম্পানী অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন ONGC প্ৰায় $1 বিলিয়ন এক বৃহৎ প্ৰকল্পৰ পৰা গেছ যোগান আৰম্ভ কৰিছে আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল এই প্ৰকল্পটো 2 বছৰতকৈও কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছে এটা প্ৰশ্ন হৈছে যে এই ডামান আপসাইড ডেভেলপমেন্ট প্ৰজেক্ট কি আৰু ইয়াক কিয় ইমান গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে দৰাচলতে ONGC ঘোষণা কৰিছে যে পশ্চিম অফশ্বৰত অৱস্থিত এই প্ৰকল্পৰ অন্তৰ্গত B124P প্লেটফৰ্মৰ পৰা গেছৰ প্ৰবাহ আৰম্ভ হৈছে অৰ্থাৎ এই প্ৰকল্পটো এতিয়া সম্পূৰ্ণৰূপে উৎপাদন আৰু উপাৰ্জনৰ পৰ্যায়ত প্ৰৱেশ কৰিছে আজিৰ পৃথিৱীত য'ত বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহ প্ৰায় বহু বছৰ ধৰি পলম হৈ থাকে তাত ONGC এই প্ৰকল্পটো 2 বছৰতকৈও কম সময়ত সম্পূৰ্ণ কৰি এক নতুন মানদণ্ড স্থাপন কৰিছে এয়া কেৱল এটা প্ৰযুক্তিগত সাফল্য নহয় বৰঞ্চ ভাৰতৰ শক্তি খণ্ডৰ বাবে এক অত্যন্ত ইতিবাচক সংকেত এই প্ৰকল্পটো কিয় বিশেষ সেয়া বুজাটো গুৰুত্বপূৰ্ণ প্ৰথমে ই পোনপটীয়াকৈ ভাৰতৰ ঘৰুৱা গেছ যোগান বৃদ্ধি কৰিব দ্বিতীয়তে এই বিদেশৰ পৰা গেছ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু তৃতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে ই দেশৰ সামগ্ৰিক শক্তি সুৰক্ষা অধিক শক্তিশালী কৰিব বৰ্তমান ভাৰতে নিজৰ শক্তিৰ প্ৰয়োজনীয়তাৰ এক উল্লেখযোগ্য অংশ বিদেশৰ পৰা আমদানি কৰে সেয়েহে ঘৰুৱা উৎপাদন বৃদ্ধি কৰিলে বৈদেশিক মুদ্ৰা ৰাহি হ'ব অৰ্থনীতি অধিক শক্তিশালী হ'ব আৰু বিশ্ব সংকটৰ সময়তো যোগান সুৰক্ষিত হৈ থাকিব ONGC ইতিমধ্যে স্পষ্ট কৰি দিছে যে যদিও গেছ প্ৰবাহ আৰম্ভ হৈছে তেতিয়াও আন পূবসমূহৰ পৰা উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে প্ৰকল্পটোৰ সামগ্ৰিক ক্ষমতা আৰু অধিক বৃদ্ধি পাব অৰ্থাৎ এইটো কেৱল আৰম্ভণিহে ইয়াৰ প্ৰভাৱ ভৱিষ্যতে আৰু অধিক গভীৰ হ'ব এইখিনিতে আন এটা গুৰুত্বপূৰ্ণ দিশো মনত ৰাখিব লাগিব যে ONGC কেৱল এটা প্ৰকল্প আৰম্ভ কৰাই নহয় বৰঞ্চ প্ৰমাণ কৰিছে যে ভাৰতত এতিয়া বৃহৎ আৰু জটিল অফশ্বৰ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ সামৰ্থ্য আছে অফশ্বৰ কাম অত্যন্ত প্ৰত্যাহ্বানজনক ইয়াত বৃহৎ বিনিয়োগ অত্যাধুনিক প্ৰযুক্তি আৰু উচ্চ বিপদ জড়িত থাকে কিন্তু ONGCৰ অভিজ্ঞতা আৰু দক্ষ পৰিচালনাই ইয়াক সফল কৰি তুলিছে সামগ্ৰিকভাৱে চালে দেখা যায় যে শক্তি খণ্ডত আন গুৰুত্বপূৰ্ণ অংশীদাৰো আছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে KG-D6 গেছ ক্ষেত্ৰৰ জৰিয়তে উল্লেখযোগ্য অৱদান আগবঢ়াইছে আৰু অইল ইণ্ডিয়া লিমিটেডেও ঘৰুৱা উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে কিন্তু ONGCৰ এই প্ৰকল্পটো বিশেষ কাৰণ ই সম্পূৰ্ণ চৰকাৰী মালিকাধীন কোম্পানীৰ এটা বৃহৎ অফশ্বৰ প্ৰকল্প যিয়ে দ্ৰুত নিষ্পাদনৰ নতুন মানদণ্ড স্থাপন কৰিছে এই সকলো বিকাশে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতে এতিয়া কেৱল শক্তি আমদানিকাৰক হৈ থাকিব নোৱাৰিব বৰঞ্চ নিজেই উৎপাদন বৃদ্ধি কৰি আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়ি আছে ঘৰুৱা উৎপাদন বৃদ্ধি নতুন শক্তিৰ উৎস বিকাশ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে চৰকাৰে শক্তি খণ্ডত এক শক্তিশালী ভিত্তি গঢ়ি তুলিছে সামগ্ৰিকভাৱে ONGCৰ ডামান আপসাইড ডেভেলপমেন্ট প্ৰজেক্ট কেৱল এটা প্ৰকল্পই নহয় ই ভাৰতৰ শক্তিৰ এক শক্তিশালী প্ৰতীক ই দেখুৱাইছে যে সঠিক কৌশল সময়মতে ৰূপায়ণ আৰু দৃঢ় সংকল্প থাকিলে ভাৰতে যিকোনো প্ৰত্যাহ্বান অতিক্ৰম কৰিব পাৰে এটা প্ৰশ্ন হয় ভৱিষ্যতে ভাৰতে শক্তিৰ ক্ষেত্ৰত মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিব পাৰিবনে আপোনাৰ মতামত কমেন্ট কৰি আমাক জনাওক